নমস্কাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। মই আজি ৰান্ধনী ঘৰত পাকঘৰত আজি মাছ অকণমান আনিছোঁ। নিজে ৰান্ধনী হ'ম বুলি ভাবিছোঁ। তাৰমানে চিম্পুলকৈ অকণমান দুই এটা কেৰাহীত বনাই খাওঁ, বেছি নহয়। আপোনালোকে কি কি আনিছে ভোগালী বিহুৰ কাৰণে কমেণ্টত জনাবচোন। ভোগালীৰ ৰান্ধনী মই আজি, বাপৰে বাপ। It has to be at now. This is boiled curry. Take masala, ada masala. This ada cooked. মানে ডাঙৰ মাছ কিনিছোঁ আৰু জাষ্ট বনাইছোঁ আৰু কিবা এটা কৰি পেলাই। কি বনোৱা হোৱা নাই, দুটামান কেৰাহীত আৰু এটা বইল, এটা মই দেখুৱাই আছোঁ। তো মাছৰ জোল হ'ব ইয়াত। মাছ লগোৱা হোৱা নাই, লগাবলৈ সময় লাগিব অলপ। এইটো মাছ অলপ অলপ কৰি ভাজি থৈছোঁ আৰু ইপিনেও ভাজি থোৱা আছে আৰু অলপ বইলিঙত মাছ দিছোঁ। এনেকৈ দুটা কেৰাহীত বনাই ল'লোঁ আৰু এই ভোগালী বিহু বুলি অকণমান খাই চাওঁচোন নিজে বনাই। এতিয়া জোলটো খবৰ হৈছে, মাছ দিবৰ হ'ল, মাছটো দি দিওঁ। মাছৰ জোল বনি যাওক। ইয়াত বাৰু দুই এটামান দিবলগীয়া আছে, টেঙা অকণমান আৰু মাছটো বাৰু সিজাই বাৰু পিছত প্ৰিপেয়াৰ হোৱাৰ পাছত দেখুৱাই আছোঁ বাৰু। এতিয়া বইলিংটো ঢাকি দিয়া হ'ল, এটা হৈ আছে। এইখিনি অকণমান মাছ বেছিকৈ আনিছিলোঁ, ভাজি থৈ দিছোঁ। আজি খাই শেষ কৰিব নোৱাৰিম কাৰণে এইটো থৈ দিম। ফাইনেলি এতিয়া মাছৰ জোল হৈ গ'ল। এতিয়া ধনিয়া পাত অকণমান এড কৰি দিওঁ। হ'লেই এইফালে বইল কাৰী হৈ গ'ল, তাতো ধনিয়া পাত দি লওঁ। তাৰপিছত আৰু আজিৰ খানা প্ৰিপেয়াৰ টেবুলতহে দেখা পাবগৈ আৰু আপোনালোকে, ডাইনিং টেবুলত। This is the recipe prepared by me. ট্ৰাক নামিল, লগে লগে বেলেগ এটা ট্ৰাক উঠিল বাহিৰত আৰু লগে লগে কুকাৰ বাজিল।
খোৱাটো মই নেদেখুৱাওঁ কাৰণ চবকে খোৱাটো দেখুৱালে আঁকি কিবা কৰিব মোৰ খোৱা বস্তু আনক দেখুৱাই খালে মুখ লাগে বুলি কয় নহয় সেইটোৰ কাৰণেই